দিনাক পূৰ্বত পৰাশৰ সুত ঋষি বদৰিকা আশ্ৰমত আচন্ত ব্যাস বসী উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী গান থি ব্ৰহ্ম জ্ঞান চিন্তন্ত মনত নাহি সুখ নজানত কৃষক মনত মিলে দুখ ধুমকে আছে বসি হুয়া নিশবত সেই বেলা তৈতে আহি মিলিল নাৰ পৰাশৰ সুত মানে ব্যাসদেৱে এদিন কি হৈছিলে বদৰিকাশ্ৰমত বহি আছে আসনত কিন্তু তেওঁৰ মনটো উগুল থুগুল হৈ আছে সুখ শান্তি নাই ব্ৰহ্মজ্ঞানো চিন্তা কৰিছে তথাপিও তেওঁৰ কি হৈছে মনত সুখ মিলা নাই আৰু একদম মৌন হৈ ৰখি আছে কেলে সুখ মিলা নাই তাৰপৰা সেইটো সময়তে কি কৰিলে নাৰদদেৱ আহি ব্যাসৰ ওচৰত পাইছে ব্যাস নাৰদ সংবাদ এৰাম হাতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফুটি অবিশ্ৰাম প্ৰেমে দ্ৰৱই চিত্ত আতি ৰোমাঞ্চ শৰীৰ ধাৰাৰে শ্ৰৱন্তে আছো নয়নৰণী এই নাৰদ মুনিয়ে হাতত দিব্য যন্ত্ৰ বাণী দিব্য বীণালৈ কি আছে ৰাম নাম গাই আহি আছে আৰু তেওঁৰ হৃদয়ত কৃষ্ণ মূৰ্তিক কি কৰি আছে ধ্যান কৰি আহিছে লগতে মুখে ৰাম নাম গাইছে অবিশ্ৰাম একদম নিৰন্তৰে প্ৰেমে দ্ৰৱই চিত্ত আতি ৰোমাঞ্চ কৰি আৰু যেতিয়াই ৰাম নাম গৈ আছে তেওঁৰ শৰীৰবিলাক একদম পুলকিত হৈছে আৰু ধাৰাই শ্ৰৱন্তে আছে চকুৰ পৰা চকু পানীও বৈ আছে মানে মানে ভক্তি গৈ আছে ৰামে তুলন্ত যন্ত্ৰত মহা হৰিৰ চৰিত্ৰ নাৰদক দেখি ব্যাস ঋষি সচকিত আৰু এই বাদ্যযন্ত্ৰত কি কৈছে হৰিৰ চৰিত্ৰহে তেওঁ বজাই আছে আৰু যেতিয়া নাৰদে দেখিলে ব্যাস ঋষি একদম সচকিত হৈ গ'ল মানে চেতন পাই গ'ল এতিয়া তেওঁ শুশ্ৰূষা কৰিব এতিয়া ব্যাস নাৰদ ঋষি ব্যাস ঋষি এৰা মাথে বেথে উঠিলা ধৰিয়া টানি জ্বলি পৰম গৌৰৱে ঋষি কৰিয়া সেৱলি ৰামে দিলন্ত আসন আনি বসিবাৰতৰে পাদ্যৰ্ঘে গন্ধে ধূপে অপুজিলা সাদৰে ভকতজন আহিছে নাৰদ মহন্ত আহিছে ব্যাসদেৱে কি কৈছে আসন দিছে তেওঁ যিমানবিলাক শুশ্ৰূষা কৰিব লাগে পাদ্য পানী জল ধূপ আদিয়ে তেওঁ কি কৈছে ৰামে প্ৰণিপাতে পুচিলা কুশল আগমন নাৰদে পুচিলা পাছে ব্যাসত বচন চব শুশ্ৰূষা কৰাৰ পিছত এতিয়া নাৰদে ব্যাসদেৱক কথা সুধিছিল হাঁহিয়া বুলন্ত ঋষি কহিও বৃত্তান্ত কিবা হেতু নাহিকে তোমাৰ চিত্ত শান্ত নাৰদে কৈছিলে তোমাৰ কি কাৰণেনো চিত্তটো শান্ত হোৱা নাই মহা উচ্চপিষ্টীয় থিৰ নুহি চিত্ত মহন্তৰ মোহইটো কিনো বিপৰীত নাৰদে ব্যাসদেৱক শুনিছে যে তুমি মহামহন্ত মহন্তৰ দুখ ক'ত আছে কিন্তু তুমি কিয় দুখ হৈ আছা চাৰিও বেদৰ কৰিলা শাখা ভেদ যাৰ যেনে জাতি ধৰ্ম দিলা পৰিছে কৰিলা ভাৰত পুৰাণ ওস্তাদ জগতত ব্যাপিলে তোমাৰ মহাযগ তুমি চাৰিখন বেদ শাখা কৰিলা চাৰিখন বেদ প্ৰণয়ন কৰিলা ভাৰত শাস্ত্ৰ কৰিলা 18 পুৰাণ কৰিলা আৰু এইবিলাক কৰাৰ পিছত তোমাৰ গোটেই জগততে তুমি ফেমাছ হৈ গলা ব্ৰহ্মকো সাক্ষাৎ কৰি কৰা সমাধি তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত আৰু তুমি ব্ৰহ্মকো সাধনা কৰিলা ভগৱন্তৰ জ্যোতি এই ব্ৰহ্মকো সাধন্ত কৰিলা তথাপি তোমাৰ অসন্তুষ্ট কি হৈ আছে চিত্ত নাৰদে ব্যাসদেৱক কৈছে এতিয়া এটা ব্যাস ক'ব
ও কহিও কৰি সিমুত ইহাৰ কাৰণ শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন। নাৰদৰ কথা শুনি ব্যাসদেৱে তেওঁ উত্তৰ দিলে, এৰাম হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত, কৰুণীতে ঈশ্বৰৰ অৰ্পণা কৰ্মজত, মহাজ্ঞানপূৰ্ণ আমি জগতে প্ৰখ্যাত, ধূন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ। তথাপি নুগুছে মোৰ মনে অসন্তোষ, নাপাওঁ বিমৰিষি কিবা কৰি আছো। এতিয়া ব্যাসদেৱে কৈছে যে মই বেদশাস্ত্ৰত পাৰ্গত হলো আৰু যিবিলাক কৰ্ম কৰোঁ চব ঈশ্বৰতে অৰ্পণ কৰোঁ, আৰু মই মহাজ্ঞানী, ভগৱন্তৰ জ্যোতি ব্ৰহ্মৰূপকো মই সাধন কৰিছোঁ, কিন্তু তথাপিও মোৰ মনে সন্তোষ লভা নাই বুলি কৈছে। তাৰপৰা তেতিয়া কৈছে যে মই কিবা দুখ কৰি আছোঁ। ব্যাসদেৱে কৈছে, ৰাম আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ, পুচুহু তোমাক কৈও কাৰণ হিয়াৰ। তাৰপৰা কৈছে যে মই ঈশ্বৰৰ বুদ্ধি অংশ অৱতাৰ, ব্যাসদেৱৰ অংশ অৱতাৰ, নাৰদো অৱতাৰ, অৱতাৰ আছে। এতিয়া ব্যাসদেৱে কৈছে যে মই কেলেনো এনেকুৱা হৈছে, কাৰণটো মোক এতিয়া কওক। ব্যাসদেৱে নাৰদক সুধিছে মই কেলে সন্তোষ ল'বা নাই। ৰামে নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে নাশ। নাৰদে ব্যাসক কৈছে যে তুমি জগতক শেষ কৰি পেলালা, নাশ কৰি পেলালা। নাৰদে ব্যাসক কৈছে যে তুমি ইমান খেল শাস্ত্ৰ প্ৰণয়ন কৰিলা, মহাভাৰত শাস্ত্ৰ কৰিলা, অষ্টাদশ পুৰাণ কৰিলা, তুমি ব্ৰহ্মকো সাক্ষাৎ কৰিছা, তাৰপিছতো নাৰদে কি কৈছে যে তুমি জগতকে সৰ্বনাশ কৰি পেলালা বুলি কৈছে। নাৰদে ব্যাসক কৈছে তুমি জগত কেলে কৰিলা এতিয়া চাব। ৰামে নিৰন্তৰে পশুৰ লও আইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। তুমি বহুত পশুৰ প্ৰাণ ললা, আৰু ইয়াতকে আৰু বেয়া কাম ক'তোৱে নাই। কেনেকে প্ৰাণ ললে বা তেওঁ কিছুমান শাস্ত্ৰত প্ৰণয়ন কৰিলে, ভাগৱত শাস্ত্ৰ বাহিৰে বাকী যিমানবিলাক শাস্ত্ৰ কৈছিলে তাৰে কিছুমানত কি আছে, বলি বিধানৰো আছে, যে এইটো দিলে তুমি যদি 10টা পাৰ কাটা তুমি ইমান ধুনীয়া ছোৱালী এজনী পাই যাবা। তুমি যদি দেৱীৰ ওচৰত 2টা ছাগলী বলি দিয়া কাইলৈ তোমাৰ পুত্ৰ জন্ম হ'ব। এইবিলাক শাস্ত্ৰ কি কৰিলে, তেওঁ শাস্ত্ৰৰ লগতে এইবিলাক কথাও সংযোগ কৰি দিলে। গতিকে মানুহবিলাক এনেই লোভীয়া, মোৰ ল'ৰা এটা পাই যাম পাই, মোৰ ধন সোণ বেছি হৈ যাব পাই, এই লোভীয়া কাৰণে এইবিলাক কাম যেতিয়া পাই গ'ল, পুৰা একদম অহৰ্নিশে হাঁহ পাৰ কুকুৰা ছাগলী যিমান আছে মহ পৰ্যন্ত, আনকি নৰ পৰ্যন্তও বলিৰ প্ৰচাৰ হৈ গ'ল, আৰু বহুত বহুত জীৱৰ কি হ'ল প্ৰাণ লৈ গ'ল। বোলে কোনে লিখিছে? এই ব্যাসদেৱে লিখিছে, চব শাস্ত্ৰত লিখিছে, ব্যাসদেৱে লিখিছে। গতিকে আল্টিমেটলি কলে গ'ল তেওঁলে। মই যদি ইয়াত কিবা এটা ভুলকে কথা কৈ দিওঁ, আপুনি একো নাজানে মোৰ পৰা শুনি ললে, এজনে এইটো কথা কৈছে, বেয়াকে কৈলো, মই যে কৈলো যে আপুনি যদি ছাগলী এটা বলি দিয়া কাইলৈ তুমি 10 লাখ টকা পাই যাব। আপুনি এনেই লোভীয়া মানুহবিলাক, আপুনি ছাগলীটো কাটি দিব, বেলেগে যদি কয় তই ছাগলী কেলে কাটি, তেতিয়া আপুনি মোৰ কথা কৈ দিব, এইজন প্ৰভুৱে কৈছিলে, এইজনে এনেকুৱা এনেকুৱা ইমান শাস্ত্ৰ জানে তেওঁ কৈছে। গতিকে আল্টিমেটলি দুখটো কালে যাব, মোলৈ আহিব। সেইটো কাৰণে আল্টিমেটলি দুখটো কালে গৈছে, নাৰদে কৈছে তুমি সৰ্বনাশ কৰিলা বুলি কৈছে। এইসকলক কোৱা নাই নাৰদে। ৰাম আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। কৈলে যে তুমি অকস্মাতে হিংসা ধৰ্মহে প্ৰচাৰ কৰিলা, তুমি বেদৰ একো তত্ত্ব মৰ্ম একো বুজি নাপালা। নাৰদে ব্যাসক কৈছে, গৰিহিত কৰ্মকোক শিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাহিল সমূলি। তুমি গৰিহিত যোনবিলাক গৰিহণামূলক কৰ্ম তাকে তুমি ধৰ্ম বুলি স্থাপন কৰি পেলালা।
আৰু এই তোমাৰ বচনৰ কাৰণে তুমি লিখা হোৱা কাৰণে এই শাস্ত্ৰবিলাক এতিয়া কি হ'ল গোটেই লোক কি হ'ল সমুলনছে নাশ হ'ল ও স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাটে হংসচান ও কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজে পুণ্য ক্ষয় ভলে দুনাই নৰকত মজে কি কৈছে মানুহবিলাক স্বভাৱতে লম্পট আৰু ধন সোণ জন এইবিলাক ভাল পায় এইবিলাকত তেওঁলোকৰ আসক্তি আছে আকৌ তুমি কি কৰিলা যে হাঁহ ছাগলী কাটি যদি স্বৰ্গ পাবা দুটা ছাগলী পালে ধুনীয়া ছোৱালী পাবা হা হাঁহ যদি তিনিটা কাটা কাইলৈ তোমাৰ পুত্ৰ সন্তান জন্ম হ'ব এইবিলাক শাস্ত্ৰ যেতিয়া তুমি প্ৰণয়ন কৰি দিলা আৰু মানুহবিলাক এনেই এইবিলাক ভালে পায় গতিকে তেওঁলোকে কি কৰিলে এইবিলাকে ধৰ্ম বুলি ভাবি বাধা নিষেধবিলাক নামানি এইবিলাকতে লাগি গ'ল এইটোৱে ধৰ্ম বুলি ভাবিব ধৰ্ম মানে হাঁহ এটা কাটি দিলোঁ এইটো পাই যাম এইটোৱে ধৰ্ম তেওঁলোকে সাধাৰণ মানুহে এই বুলি ভাবি ল'লে সেৱা কৰি যাওঁ জয় নিদিওঁ জয় নিদিব পাঠ কৰি থাকিলে জয় নিদিব সেৱা এটা কৰি নিজে গুচি গ'লো ৰামে যদি জ্ঞানীগণে তাক কৰে নিবাৰণ আৰু তাৰ বাক্য কোনো মানে কুজন কোনোবা যদি জ্ঞানী শাস্ত্ৰ জনা মানুহে যদি কয় এইবিলাক কৰিব নাপায় নহয় তেতিয়াহ'লে কি ক'ব এই তই আকৌ ব্যাসতকৈ বেছি জনা ওলালি ৰাম বোলৈ উপালম্ভ কৰি বচন খণ্ডিত এই ব্যাসত অধিক ভৈল এহেন্তে পণ্ডিত মানে উপলম্ব কৰিব এইটো ব্যাসতকৈ বেছি ওলালে ব্যাসতকৈ বেছি পণ্ডিত ওলালে ৰাম প্ৰকৃতি কহিলা তুমি আনসে ধৰ্ম নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন তুমি আন আন কথাবিলাকে বেছিকৈ ক'লা কিন্তু এই যোনটো কৃষ্ণ কীৰ্তন এইবিলাকৰ কথা তুমি অকলে নকলা ৰামে সিজিল তোমাতো ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেই অভিপ্ৰায় ইয়াত তুমি কৃষ্ণৰ কথা নিলিখিলা কৃষ্ণৰ কীৰ্তন নকৰিলা বাকীবিলাক কথা কৈ থাকিলা সেইটো কাৰণে তোমাৰ চিত্ত এতিয়ালৈকে শান্ত হোৱা নাই ৰাম মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনা